গাইস আজি মই সানফ্লাৱাৰ তেলেদি ভাত খাইছো দে গাইস মাক কসম সানফ্লাৱাৰ তেল কিন্তু বম টেষ্টি আপোনালোকে এবাৰ খাই টেষ্ট কৰি চাব হিমন্ত বিশ্ব শৰ্মা চাইটো খাইছে না নাই গম নাপাও কিন্তু মই আজি খাইছো মাক কসম কেলা সানফ্লাৱাৰ তেল দি খালে আপোনাৰ মানে समझ रहे हो তো ভিডিওৰ আৰম্ভণিকন দেখি আপোনালোকে সাকে ধৰিব পাইছে মই আজিও কাক পেলিবলৈ আহিছো হয় আপোনালোকে ঠিকই ধৰিছে হিমন্ত বিশ্ব শৰ্মা ছাৰক আকৌ ভালকে পেলিবলৈ আকৌ ভিডিওটো স্টাৰ্ট आइए देखते हैं बैठन मजा आएगा माटी तो बादे दियो डिब्रुगढ़ जेने तेने आही पाले उलाई যাব লাগে হিমন্ত বিশ্ব শৰ্মা এটা বেলেগ ধৰণৰ মানুহ হয় আৰু আপোনাৰ সেই ধৰণটো কি জানানে মাটি বেপাৰী মিঠাতেল বেপাৰী 1200 টকীয়া বেপাৰী খুটা কম্বল বেপাৰী আৰু খালি আপুনি এবিলা কথা কোৱাৰ আগতে আপোনাৰ মালিকক এই প্ৰশ্ন কেইটা কৰিব কিন্তু মামা মই শুনাত সেই নৰ্থ ইষ্ট প্ৰাইডেষ্ট এণ্টাৰটেইনমেণ্ট লিমিটেডৰ মালিকনি আপোনাৰ ঘৈনী নহয় জানো তেনেহলে ৰাতিপুৱা সেই দালাল কেইটা যে আপোনাৰ ভৰি চেলিকিবলৈ আহে যে সেই কাৰণে একচুয়ালি আপুনি ইমান মানে অভাৰ কনফিডেন্ট হৈ যে আপুনি ৰাইজৰ ওচৰত যে প্ৰেছ কনফাৰেন্স কৰিব পাৰে আৰু কোনো এটা ৰিপৰ্টাৰে আপোনাক পুৰা প্ৰপাৰলি ভাল প্ৰশ্ন কৰিব নোৱাৰে আৰু যোনটো কথা তাক আপুনি পাগলা সুদা বুলি কৈ যে মাক সুদু বুলি কৈ যে বঠাই দিয়ে সম্পত্তিয়ে মোক একো কৰিব নোৱাৰে মামা মই আপোনাৰ পৰা এটা বস্তু বৰ ভালকৈ শিকিছো কনফিডেন্ট বেঞ্চো দিস কি মাকা কনফিডেন্ট সুৰ কৰ কিন্তু এনেকৈ কনফিডেন্ট দেখাবি যে মালিকেও হতবাক মানি যে সুৰ একচুয়ালি ইনে মই समझ रहे हो আমি জুবিনক ন্যায় দিয়াম আজি মই বহুত আত্মবিশ্বাসী মামা কেতিয়া আপোনাৰ আত্মবিশ্বাসটো আমি যোৱা 20-22 দিনৰ পৰা আপোনাৰ আত্মবিশ্বাস দেখিয়ে আছো আপুনি আত্মবিশ্বাস দেখুৱাই আছে কেতিয়াবা মিঠাতেলৰ নামত কেতিয়াবা হিন্দু বাংলাদেশী নামত কেতিয়াবা মুছলমানৰ জনসংখ্যা বেছি হোৱাৰ নামত আপোনাৰ আত্মবিশ্বাস অলৰেডি দেখি আছো কিন্তু জুবিনদাৰ ন্যায় কেতিয়া দিব আপোনালোকক প্ৰথম দিনা মই প্ৰতিশ্ৰুতি দিছিলো আপোনাক মই এটা সাধাৰণ কথা কওঁ ন আপুনি সেই প্ৰতিশ্ৰুতিটো ফল কৰি ন আপোনাৰ পিছফালে ভৰাই লগ পাৰিলে বুজিছেনে समझ रहे हो और जुबिन दाई लगुन तो आसल को सिंगा नासिल न सिनेमात लगुन सिंगिছিলে এই কনিৰামটোৱে হয়তো জুবিনদাৰ এটা ডায়লগ শুনাই নাই চাগে মই কোনো জাতি নামানো মোৰ কোনো ধৰ্ম নাই মই মুক্ত এই ডায়লগ এই কথাষাৰ জুবিনদাই মৰাৰ আগতে বাৰে বাৰে কৈ গৈছিল কিন্তু এই কনিৰামটোৱে হয়তো সেই কথাটো শুনাই और जुबिन दाई लगुन तो आसल को सिंगा नासिल न হ'ব কাৰ্টুন হ'ব বহুত বকিলা তুমি আগবাই দিয়া এই নিউজটো একচুয়ালি কোড কি হৈছে কি কেনেকৈ হৈছে কিহৰ কথা মই ইয়াৰ বিষয়ে বৰ ভালদৰে নাজানো যদি আপোনালোকে জানে পাৰিলে কমেন্ট বক্সত এবাৰ কৈ দিব একচুয়ালি ঘটনাটো কোন আৰু যদি সঁচাকৈ এটো জুবিনদাৰ ন্যায় বিচাৰি গৈ পিনে প্ৰতিবাদকাৰীৰ লগত পুলিচে যদি এনেকুৱা আচৰণ কৰিছে তেওঁলোকক মই হৰাই দিব বিচাৰো অসমত 3 কোটি জনতা আছে 3 কোটি জনতাৰ যদি 1 কোটি জনতাও যদি ৰাস্তাত নামি আহে ন পুলিচৰ পকৰ ফাটি যাব গতিকে তেওঁলোকক ওয়াৰ্নিং মোৰ ফালৰ পৰা মই এটা সতৰ্কবাণী কৰি দিছো যে প্ৰতিবাদকাৰীৰ লগত এনেকৈ হতাহতি নকৰিব পাৰিলে समझ रहे हो তো বাস গাইস আজি বহুত ভাগৰুৱা ফিল হৈছে গতিকে আজি ভিডিওটোত বৰ বিশেষ একো নাই যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু গুড নাইট